everyone, welcome back to my channel. আজি বহুত দিনৰ মূৰত লং ব্লগ এটা লৈ আহিছো আপোনালোকলৈ মানে মই তো বহুত দিনৰ পৰা শৰ্টছে দি আছো হেকাৰণে আজি ভাবিলো লং ব্লগ এটা বনাও লং ব্লগ মই লাষ্ট কেতিয়া দিছিলো পাহৰি গলো নহয় পূজাৰ টাইমতে দিছিলো সাগে দেই তেতিয়াই লং ব্লগ দিয়া হেকাৰণে আজি ভাবিলো লং ব্লগ এটাকে ষ্টাৰ্ট কৰি দিও Actually, এতিয়া যাম পেহি ঘৰলে মানে পেহি সাদিয়ে HSCL দিবটো সেই কাৰণে তাই খবৰ এটা লৈ আহংগে আৰু ভাবিলো ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিও পেহি ঘৰ আহি পালোহি আৰু পেহি এতিয়া আমাক চাহ খাবলৈ দিছে লগত বহুত কেকবি বস্তু আপুনি চাহ খালো এতিয়া মেগি খাম ইফালে গুডিং নেদেখাও বাৰু ইফালে বইল ডিম ভিকাজি ভুজিয়া আমাৰ পৰীক্ষাত মই এনেকৈ ঘূৰাই লওঁ ন আহিছেনে ভাল আমাৰ পৰীক্ষাৰ্থী বৰ্তমান শুই আছে আমি জানো এতিয়া লগ পাম নে নাই এইফালে আমাৰ ছোৱালী উঠিলে মানে বাহঁতো আহিব যে সেইকাৰণে তাইক জগাই দিলে আৰু এয়া আমি তাইৰ লগত এক্সামৰে কিবা কথা পাতি আছিলোঁ আচলতে মোৰ যোৱা দেৰিয়ে হ'ল মানে এক্সামৰ ইমান মুৰামুৰি সময়লৈ থাকিব নালাগে খবৰ ল'বলৈ যাবলৈ আচলতে মানে আলহী গলে আলহীৰ লগত ব্যস্ত হৈ যোৱা হয় নহয় মানে আলহী একো দিগদাৰ নলগায় কিন্তু তথাপি আলহীৰ লগত কথা পাতিবলৈও তো মন যায় মানে মোৰ তেনেকুৱা হৈছিল দেই সেইকাৰণে মই কৈছো আৰু সেইকাৰণে আমিও এতিয়া বেছি দেৰি নকৰো তাই সময় নষ্ট নকৰো আৰু আমি যামগে এতিয়া তাই এক্সাম ভালকে দি লওক আমি পিছত বহুত কথা পাতিবলৈ পাম বহুত সময় আছে কথা পাতিবলৈ এইখিনি সময় তাই পঢ়ক আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব তাই যাতে এক্সাম ভালে দিব পাৰে এই যদি আমাৰ পৰীক্ষাৰ্থী কোৱা তোমাৰ অনুভৱ মই ইন্টাৰভিউ লৈছো মানে পখিলে হোৱা নাই গাইস তুলে হেৰি লৈ আহিছো নহয় পনীৰ ভুজিয়া আৰু কি লৈ আহিছো ডাৰ্ক ফেন্টাসি খাবা আৰু খাই পৰীক্ষা দি থাকিবা শুভেচ্ছা থাকিল এই এতিয়া কি হ'ব পৰীক্ষা 4 মাৰ্চ বঢ়িয়া 6 তাৰিখে ন 5 তাৰিখে খুবি বাৰু 6 তাৰিখে গুচি যাবি হা এফালে আমাৰ ৰুমাইনা মাক দেখাই দে ৰুমাইনা মাক বাপেক আইতাক সব আহিছে আমি লগ পাই গলো কিন্তু তাই মোক চিনি পোৱা নাই চোৱাই নাই তাই মোক ফালে হয় নাই হা হয় না নহয় আছে মনা আছে ফোকাসটো পেলাই দিছে উল্টা হৈ যাব কইবলে কোনে লৈছে ও মা গড কি হল ও মা গড লুকে চাই আছে তাই গুডু কোন ভাবিছে কি মোক পাহৰি গলা ও গৈছে মোক নাই চোৱা বেয়া পাইছো বুলি কয় বেয়া পাইছো এই দিলা যে বেয়া পাইছো ন আমলে নেচা আছে আৰু আমাৰ পেহিয়ে কিবা এটা নহয় কিবা এটা বস্তু দি পঠাবই এয়া চিপছ আৰু কিবা দিছে আৰু দুইজনীকে 25 টকা দিছে গম লাৰু কিনি ঘৰলৈ লৈ আহিবলৈ চাওকচোন বাৰু আৰু পেহি ঘৰত অটকাল খাই বৈ আহিও মোৰ লগৰজনীৰ পেট ভৰা নাই তাই এতিয়া আকৌ পুচকা খাব বোলে হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে যোৱাকালি পেহিহঁতৰ ঘৰৰ পৰা আহি ব্লগটো কণ্টিনিউ নকৰিলোঁ আৰু মোৰ ভাগৰ লাগিলে শুই থাকিলোঁ আৰু আজি হৈছে দেউতাৰ বছৰেকীয়া গতিকে মায়ে ঘৰতে কেইটামান প্ৰসাদৰ যোগাৰ কৰিছে মানে ডাঙৰকৈ সকাম পতা নাই প্ৰত্যেক বছৰেতো ডাঙৰকৈ সকাম পাতিব নোৱাৰোঁ সেইকাৰণে মায়ে ঘৰতে প্ৰসাদ কেইটামানৰ যোগাৰ কৰিছে আৰু আজি আমাৰ ৰুমাইনাও আহিব মায়ে বা ভিন্দহঁতকো মাতি দিছে গতিকে সিহঁতো আহিব আপোনালোকক দেখুৱাম বাৰু এয়া মায়ে প্ৰসাদৰ যোগাৰ কৰি আছে আৰু মোৰ কাম হৈছে কি কৰিব লাগিব প্ৰসাদ বিলাবকে লাগিব মই বৰ্মা বৰ্তাহঁতৰ ঘৰত ন প্ৰসাদকেইটা দি থৈ আহোঁগৈ ঘৰে ঘৰে গৈ মই যাওঁ প্ৰসাদ বিলাবলৈ নাই পুখুৰীত নাথাকিলে জেঠাডোখৰত দিয়ে ন
ক'লে গ'ল ন সিহঁতে লগ প্ৰসাদ দুইখনে থৈ দিয়ক আজি দেউতাৰ বছৰকে নহয় কেইটাৰিখ হ'ল আজি 7 তাৰিখ দুইখনে ৰাখি দিয়ক এখন পবিত্ৰ নাই নেকি ন আছে মই নকনচা ব্লগ কৰাজনী ভাল হৈ আছো আহা দেখা কোন আহিলে এজনী কেনেকে কৰে কেনেকে ভয়টো খোৱা এতিয়া মই আকৌ বনাবলৈ লৈছোঁ পায়স মানে ভিনদৌৰ মাকে বাক কৈ পঠাইছিলে যে এই লৈ আহিবা পায়স লৈ আহিবা পায়স কিন্তু বনোৱাই নাছিলোঁ এনে ভাবিলোঁ অকণ বনাই দিওঁ আৰু এয়া মোৰ পায়স ৰেডি হৈ গ'ল বোলে মায়ে লুচি বনাব ভিনদৌলে পান মাৰি থৈছে লুচি বনাব এইফালে মায়ে এতিয়া লুচি বনাই আছে কাৰণ মোৰ কি বুলি ক'ব লাগিব এইটো মই ৰিকুৱেষ্ট কৰিছোঁ মানে মাক ভালকৈ বনাবলৈ নহয় লুচি খুৱাবলৈ এনেকৈ যে ব্লগ নবনাই পাহৰি গৈছোঁ কেনেকৈনো ব্লগ বনাই কেনেকৈ কথা ক'লে চাই কথা কয় সেইটোও পাহৰি গৈছোঁ আমাৰ এই ৱালখনত ৱালপেপাৰ লগাব লাগিব মানে কি হৈছে নে আমাৰ হেৰি নাই যে চিমনি নাই যে অটো চিমনি নাই যে সেইটো কাৰণে এনেকৈ দাগ হৈ গৈছে সেইকাৰণে হৈ থাকিব চব লাহে লাহে এইফালে আমাৰ লুচি বনি আছে নাই যে মোৰ বহুত মানে সেইটোতে অন্তৰত বহুত দুখ হৈ আছে যিটো কৰি আছোঁ যিকেইটাহে দৰমহা পাওঁ বাহঁতো গ'ল গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আন এটা ব্লগত আকৌ লগ পাম বাই বাই